পৃথিৱীৰ আটাইতকৈ ধনী মন্দিৰ হ'ল পদ্মনাভ স্বামী মন্দিৰ। আজি পদ্মনাভ স্বামী মন্দিৰৰ বিষয়ে কিছু কথা জানো আহক। ভাৰতবৰ্ষৰ কেৰালা ৰাজ্যৰ তিৰুৱনন্তপুৰমত অৱস্থিত এই পদ্মনাভ স্বামী মন্দিৰ। এই মন্দিৰ এক ৰহস্যময় মন্দিৰ। আজিৰ যুগতো বিজ্ঞানেও এই মন্দিৰৰ ৰহস্য ভেদ কৰিব পৰা নাই। এই মন্দিৰত টোটেল 7খন দৰ্জা আছে। সুপ্ৰিম কোৰ্টে খুলিবলৈ অৰ্ডাৰ দিলে আৰু তাৰে 6খন খুলিলে বহুত পৰিমাণৰ ধন সোণ ইত্যাদি পালে। কিন্তু 7ম দৰ্জাখন যিসকলে খুলিব গৈছিল তেওঁলোকক মৃত অৱস্থাত পিছৰ উদ্ধাৰ কৰা হ'ল আৰু বিভিন্ন দুৰ্যোগে দেখা দিলে। লগালগ সুপ্ৰিম কোৰ্টে সেই দুৱাৰখন খুলিবলৈ অৰ্ডাৰ বন্ধ কৰি দিলে। দুৱাৰখনত আছে দুটা সাপৰ ছবি আৰু কোৱা হয় নাগ মন্ত্ৰৰে সেই দৰ্জাখন বন্ধ কৰি থোৱা হৈছে। দৰ্জাখনৰ ওচৰলৈ গৈ কাণ পাতি শুনিলে ভিতৰত সাপৰ হুলস্থুল আৰু সাগৰৰ ঢৌৰ শব্দ শুনা যায়। আজিও সেই দৰ্জাখন বন্ধ হৈ আছে আৰু এইখন খুলিবলৈ কোনোৱে সাহস কৰা নাই। এই মন্দিৰত ভগৱান বিষ্ণুক উপাসনা কৰা হয়। ইয়াত তেখেতৰ 18 ফুট দীঘল প্ৰতিমূৰ্তি আছে। এই প্ৰতিমূৰ্তিটোত বিষ্ণু অনন্ত শয্যাত শুই আছে। এই প্ৰতিমূৰ্তিটো শালিগ্ৰাম শিলেৰে নিৰ্মাণ কৰা হৈছিল। এই পাথৰ নেপালৰ গল্কি নদীৰ পৰা অনা হৈছিল। এই প্ৰতিমা চোৱাৰ অন্য এক নিয়ম আছে। এই প্ৰতিমা 3খন খিৰিকীৰে চাব পাৰি। প্ৰথম খিৰিকীৰে ভগৱান বিষ্ণুৰ শিৰটো দেখা যায়, দ্বিতীয়খন খিৰিকীয়ে নাভি দেখা যায় আৰু তৃতীয়খন খিৰিকীয়ে তেওঁৰ চৰণ দেখা যায়।